পিছদিনাখন ৰাতিপুৱাই হে ভগৱান, মই এতিয়া কি কৰোঁ? মোৰ লগততো কোনেও সেই ভুটীয়া জংঘলত নাযায়। এটা কাম কৰোঁ নেকি? ইটো কেৱল তেজহে খাব, গতিকে মই মানুহৰ সলনি জন্তু লৈ যাওঁ। বহুত মজা হ'ব ৰ, আৰু মোৰ পইচাৰো বৰষুণ নামিব। কৃষকজনে এটা জন্তু লগত লৈ সেই জংঘললৈ গুচি গ'ল। ভূতনি আই, অ' ভূতনি আই, এই চোৱা মই আহি গৈছোঁ তোমাৰ খাদ্য লৈ। লোৱা, ইয়াৰ তেজ খোৱা আৰু মোক এটা সোণৰ মুদ্ৰা দিয়া। আহিছা, লৈ আহা, মই বহুত ভোকাতুৰ। এয়া কি, তোমাক দেখোন মানুহ আনিব কৈছো, জন্তু নহয়। সেইটো হয়, কিন্তু আপোনাৰ ভয়ত ইয়াতে কোনেও আহিব নিবিচাৰে, গতিকে আজি কাৰণে এইটোৰেই চলাই ঠিক আছে, আজিৰ কাৰণে এইটোৰেই চলাই দিছো, কিন্তু কালিৰ পৰা মানুহেই লাগিব। ভূতনীয়ে তেওঁক এটা সোণৰ মুদ্ৰা দি সেই জন্তুটো লৈ ল'লে। ইয়াৰ পিছত কৃষকজনে সেই সোণৰ মুদ্ৰাটো লৈ নিজৰ গাঁৱলৈ উভতি আহিল। পিছদিনাখনো তেওঁ কি কৰিব একো বুজি পোৱা নাছিল। সেয়ে তেওঁ আৰু এটা জন্তু লৈ তেওঁ সেই জংঘললৈ সোমাই আহিল। ঐ মূৰ্খ মানুহ, এবাৰ ক'লে তই বুজি নোপোৱা, আজি আকৌ সেই জন্তু লৈ আহিছ। মানুহ নিদিলে তই সোণৰ মুদ্ৰা নোপোৱা। কৃষকজনে হতাশ হৈ তেওঁ ঘৰলৈ উভতি আহিল। সেই দুটা মই পথাৰতে ৰাখি আহিছোঁ। পিছদিনা মালকিন, মালিক ক'ত গৈছে? দুদিন ধৰি পথাৰতে অহা নাই। ইয়াৰ পিছতে কৃষকৰ ঘৈণীয়েক আৰু ৰাখাল দুজনে তেওঁৰ পিছে পিছে জংঘললৈ আহিল। অ' ভূতনি, আহি গৈছ তুমি, মোৰ চিকাৰ কৰ। এই তাৰমানে আপোনাৰতো চিকাৰ কৰোঁতে বহুত কষ্ট হয়, সেইকাৰণে মই আপোনাৰ কাৰণে তেজে আনিছোঁ। আৰে বাহ, আজিতো মই বিনা কষ্টে তেজ পিবলৈ পাম। আৰে মোৰ বুদ্ধিয়েতো কাম কৰি গৈছে, প্ৰতিদিন এক বটল তেজ কিনি খুৱাই দিম। ভূতনীয়ে সেই বটলৰ পৰা ৰক্ত খাবলৈ ধৰিলে। এয়া কেনেকুৱা ৰক্ত, একেবাৰে ঠাণ্ডা হৈ গৈছে, মোক তাজা তাজা গৰম ৰক্ত লাগিব। আৰে ভূতনি দেৱী, ইমান গৰমত এই ঠাণ্ডা ৰক্ত খালেইতো শৰীৰ হাত পৰিব। আৰে চুপ, তই কি মোক বুৰ্বক ভাবিছা? প্ৰথমতে তই তোৰ জন্তুৰ তেজ খুৱাইছা আৰু এতিয়াই বাহি তেজ। ইয়াতে আহ। ভূতনীয়ে তেওঁৰ হাতত ধৰি ভূতনীৰ ফালে তেওঁক টানিবলৈ ধৰিলে। সি ভয়তে চিঞৰি উঠিল। আৰে মই মৰিলোঁ, মোক যাবলৈ দিয়া, মোক কোনো সোণৰ মুদ্ৰা নালাগে, মই খেতি বাতি কৰিয়েই বাচি থাকিম। তেতিয়াই কৃষকৰ ঘৈণীয়েক আৰু ৰাখালজন তাতে আহি উপস্থিত হয়। নাই ভূতনি, আপুনি মোক খাওক আৰু মোৰ মালিকক এৰি দিয়ক। চিন্তা নকৰিবা, মই তোমালোকক তিনিওকে খাম। কৃষকজনক কেনেকৈ সেই ভূতনিৰ হাতৰ পৰা ৰক্ষা কৰিব, সেয়া কোনেও একো বুজি পোৱা নাছিল। কাৰো মূৰত একো সোমোৱা নাছিল। তেতিয়াই কৃষকজনৰ তৃতীয়টো জন্তু তাতে আহিল আৰু তেওঁ মূৰেৰে সেই ডাঙৰ গছজোপা বগৰাবলৈ চেষ্টা কৰি আছিল। আৰে মূৰ্খ জন্তু, এয়া কি কৰিছা? এই গছজোপা বাগৰি পৰিলে ময়ো ধ্বংস হৈ যাম।
ইয়াৰ শিপাতেই লুকাই আছে মোৰ জীৱন নামাৰিবা। কিন্তু এই জন্তুটোৱে নিজৰ মালিকক বচোৱাৰ কাৰণে সেই গছজোপাত শিংটো জোৰে জোৰে মাৰি সেই গছজোপা মাটিত বগৰাই দিলে। আৰে কি কৰিলি, মোক মাৰি পেলালি। খেতিয়কজনে নিজৰ ভুল বুজি পালে আৰু ঘৈণীয়েক আৰু ৰাখাল আৰু সেই জন্তুটোক ঘৰত লৈ গৈ সিহঁতে সুখে সন্তকে থাকিবলৈ ধৰিলে।